নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে কেইটামান হাতৰ লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। অসম দেশৰ বিষম কটা, উভচৰৰ বিয়া পতা। উত্তৰটো হ'ল বেকলিৰ বিয়া। আৰু এটা প্ৰশ্ন হ'ল, অসম দেশৰ বিষম কটা কি গছৰ পাত গোটা? উত্তৰটো হ'ল পিয়াজ। আৰু এটা প্ৰশ্ন হ'ল, অসম দেশৰ বিষম কটা মতা গছে মেখেলা পিন্ধা। উত্তৰটো হ'ল অমিতা। এটা প্ৰশ্ন হ'ল, উৰি যায় ওপৰেদি নহয় হৰালি, মুখ মেলি মাছ খাই নহয় বৰালি। উত্তৰটো হ'ল শেৱালি জাল। আৰু এটা প্ৰশ্ন হ'ল, এজন খেতিয়কে কিবা এটা বজাই নৈৰ মাজত থকা মাটিৰ ডৰালৈ কাম কৰিবলৈ গৈ আছিল। মই তেওঁক সুধিলোঁ, আপুনি কি বজাইছে আৰু কলৈ গৈ আছে? তেওঁ উত্তৰটো এটা শব্দত দিলে। শব্দটো কি? উত্তৰটো হ'ল চাপৰি। আৰু এটা প্ৰশ্ন হ'ল, এজন মানুহে এটা চৰাই চাই চাই বেৰ এখন বান্ধি আছিল। তেওঁক মই সুধিলোঁ, আপুনি কি চৰাই চাইছে আৰু কিহৰ বেৰ বান্ধিছে? তেওঁ মোক এটাই উত্তৰ দিলে, দুয়োটাতেই হ'ল। উত্তৰটো হ'ল বতাহ। আৰু এটা প্ৰশ্ন হ'ল, কি ফুল দেখিলে মানুহে উভতি যায়? উত্তৰটো হ'ল হাউচ ফুল।